Hi friends, welcome to my YouTube channel Munna vlog. So friends, আজি মানে স্কুল ড্ৰেছত ওলালো তো কাৰণটো হ'ল মানে আজি মই আপোনালোকক আমাৰ কলেজলৈ লৈ যাম তো কিয় নিম জানেনে কাৰণ মানে আজি ক্লাছ 10 ৰ বিদায় আছে তো আপোনালোকক এবাৰ ভাবিলো দেখাও ক্লাছ 10 ৰ বিদায়টো তো আমাৰ 12 ৰ বিদায় হোৱাই নাই তো হলে আপোনালোকে দেখা পাবই এনে আপোনালোকক মই মোৰ কলেজখন দেখাম বুলি ভাবিছিলো তো মানে বেলেগ টাইমত যদি মই গলো হয় না তেতিয়া দেখিব পাৰিলা হয় কিন্তু মানে ৰুমৰ ভিতৰখন মই আপোনালোক দেখাব নোৱাৰিলোঁ কাৰণ তালা লাগি থাকিল হয় তো আজি মানে ক্লাছো নহয় তো সেইকাৰণে এফালে ক্লাছ 10 ৰ বিদায়ো আছে তো সেইকাৰণে ভাবিছোঁ আজি দেখাও আৰু মানে ভিতৰলৈ সোমাই কিনে ৰুমটো মই ভালদৰে দেখাই দিব পাৰিম তো সেইকাৰণে আজি আপোনালোক লৈ যাম বুলি ভাবিলোঁ তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই থাকক বৰ্তমান মই কলেজ যাওঁ তো মোৰ লগত আপোনালোকে আহি থাকক মানে জাগাৰ পৰা ভিডিঅ'টো চাই থাকিলে হ'ল মই যাই থাকিম আপোনালোক দেখাম খালি তো ফ্ৰেণ্ডছ বলক মানে গুদামটো মাৰে নাই মানে গুদামটো মাৰি কিনে খাই বৈ যাব লাগিব খোৱাই নাই মানে বৰ্তমান মই তো গ'লে নহয় না তো ফ্ৰেণ্ডছ চাই থাকক মোক গুদামটো মাৰি কিনে মই যাওঁ হাই ফ্ৰেণ্ডছ বৰ্তমান আমি আহি পালোঁ বাৰু আমি বৰ্তমান গেটৰ সন্মুখত আছোঁ এইখনে আমাৰ অতি মৰমৰ স্কুল হয় পাথৰঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় এইখনে ফ্ৰেণ্ডছ এতিয়া আমি ভিতৰলৈ যাম তো ফ্ৰেণ্ডছ গেটৰ ভিতৰে সোমাই আহিয়ে পাই গ'লোঁ যে মোৰ দোস্ত কেইজনমান বহি আছে এইকেইজন তো সিহঁতকো এবাৰ মাত দি কিনে থৈ যাওঁ তো ফ্ৰেণ্ডছ এইকেইটা হয় মোৰ বিগ ফ্ৰেণ্ড হয় তো গেটেদি আহি কিনে মই ইহঁতক পালোঁ পাই কিনে ৰে হাই দি না এটা তহঁতে ইয়াত এটা বহি আছে মোৰ লগত নাযায় বোলে তো মইতো যাবই লাগিব ন তালৈকে আপোনালোক দেখাব লাগিব সেইকাৰণে মই তালৈকে যাম আৰু আপোনালোকক দেখাম তোৰ আহি অলপ পিছত হা তো আহি কিনে আকৌ পাই গ'লোঁ ভিতৰলৈকে যাব সৰুতে পাই গ'লোঁ এইকেইটাও হয় হা নমস্কাৰ বন্ধু এইটো এই মোৰ যি নেক্সট পাৰ্টত যি দিছিলোঁ মই গানটো বাবুদা আৰু জুবিনদাৰ বাৰিখাৰে কেনে লাগে আপোনালোকৰ কমেণ্টত জনাই দিব এইটো হয় মোৰ ঘৰৰ ওচৰৰে মোৰে বান্ধা হয় তো অলপ কামত ঘূৰি আছে বিদায় ফাৰ্ষ্ট ইয়াৰ হয় কিন্তু তো অলপ ঘূৰি আছে মেইনটেইন কৰিব লাগে ন আমি সেইকাৰণেতো ঘূৰি আছে জি এছৰ লগত তো আকৌ মই আপোনালোকক দেখাব লগা কাৰণে দেখাই আছোঁ তো বলক আগুৱাই যাওঁ তো ফ্ৰেণ্ডছ আহি পাই গ'লোঁ এইয়া আহি গ'লোঁ অফিচ ৰুম পাই গ'লোঁ তো ইয়াতে আছে প্ৰিন্সিপাল ছাৰৰ ৰুম আমাৰ প্ৰিন্সিপাল ছাৰৰ ৰুম তো ছাৰৰ ৰুমটো এবাৰ আপোনালোকক দেখাম আমাৰ প্ৰিন্সিপাল ছাৰ হয় তেওঁৰ নাম লক্ষ্য কুমাৰ বৰুৱা বহুত মৰমৰ ছাৰ হয় বহুত ভাল পায় আমাক এইজনে ছাৰৰ ৰুমটো চাই লওক এইটো অফিচ ৰুম হয় ফ্ৰেণ্ডছ এইটো বৰ্তমান এইটো আছিল মোৰ মানে ক্লাছ 6ত ক্লাছ কৰিছিলোঁ এইটো ৰুমত এইটো ৰুম আছিল ক্লাছ 6 ৰুম আমাৰ বহুত আগতে আছিল ক্লাছ 6 এতিয়া এইটো ক্লাছ নহয় এইটো ৰুমত আমি কৰিছিলোঁ প্ৰথম কৰিছিলোঁ আমি এইটো ৰুমত তো এইটো 6 আছিল এতিয়া ক্লাছ নহয় এইটোত তো আমি নেক্সট ৰুমটো দেখাওঁ আপোনালোকক তো ফ্ৰেণ্ডছ এইটো ৰুম হ'ল ক্লাছ 7ৰ বৰ্তমান ক্লাছ হয় এইটো ৰুমত ক্লাছ 7 ৰুম এইটো হয় তো চাই লওক আপোনালোকক দেখাই লওক ক্লাছ 7 ৰুম এইটো তো গাইছ এইটো হ'ল ক্লাছ 6ৰ ৰুম তো এইটো আমিতো এনেকুৱা ৰুম পোৱা নাছিলোঁ প্ৰথমবাৰ আমি এনেকুৱা ৰুম পোৱা নাছিলোঁ মই কেনেকুৱা ৰুমত বহিছিলোঁ 6ত সেইটো দেখাইছোঁ আপোনালোকক দেখাই আহিলোঁ তো সেইটো ৰুমত এতিয়া ক্লাছ নহয় বুলি কৈছোঁ আপোনালোকক তো বৰ্তমান 6ৰ ৰুম হয় এইটো 6ৰ ৰুম তো চাই লওক এইটো ক্লাছ 9ৰ ৰুম হয় বৰ্তমান ক্লাছ কৰি থকা ৰুম এইটো ক্লাছ 9ৰ ৰুম হয় তো চাই লওক আপোনালোকক 9ৰ ৰুমটো দেখাই দিয়ক
তো এইটো ক্লাছ 9B ৰুম হয়। তো চাই লওক আপোনালোকে, সকলোৱে চাই লওক। বৰ্তমান এইটো হ'ল ক্লাছ 8 ৰুম। এইটো 8 ৰুম। আমিও এনেকুৱা ৰুম পোৱা নাছিলোঁ আগতে। আমি এইটো ৰুমত ক্লাছ কৰা নাছিলোঁ আগতে। আমাৰ ৰুমে সিফালে আছিল, বেলেগ ফালে আছিল। তো আমাৰতো বাদ দিয়ে বাৰু। তো বৰ্তমানতো আপোনালোকক দেখাই আছোঁ। তো বৰ্তমান ক্লাছ 8ৰ ৰুম হয় এইটো। আপোনালোকে চাই লওক এইটো ৰুমটো ভালকৈ। তো ফ্ৰেণ্ডছ, এইটো হয় ক্লাছ 10B ৰুম। তো এইটোৱে হয় ক্লাছ 10B। তো চাই লওক এইবিলাক আজি পূৰা সজাই পৰাই ৰাখিছে, কাৰণ বিদায় ন ক্লাছ 10ৰ, সেইকাৰণে আজি পূৰা সজাই পৰাই ৰাখিছে এইবোৰ। তো চাই লওক আপোনালোকে, ক্লাছ 10B ৰুম হয় এইটো। এইটো হ'ল ষ্ট'ৰ ৰুম, কিবা কিবি থোৱাকৈ চাওক আপোনালোকে। তো প্ৰথমতে এইবোৰ নাছিল, এতিয়াহে হৈছে, উন্নতি হৈ গৈছে মানে। এইটোৱে হ'ল ফাইনেলি ক্লাছ 10A ৰুম হয়। ক্লাছ 10A ৰুম হয় এইটোৱে। তো সকলো লগবিলাক বহিয়ে আছে, চাওক আপোনালোকে। এবাৰ দেখাই লওক ক্লাছ 10A ৰুমটো। বৰ্তমান এইটো এটা ৰুম হয়। এইটো আছিল ক্লাছ 10A আছিল আগতে, এতিয়া নহয় বাৰু। এতিয়া ক্লাছ বেলেগ ক্লাছ কৰে এইটো। চাই লওক ৰুমটো। তো গাইজ, বৰ্তমান আমি ফাৰ্ষ্ট ইয়েৰৰ ৰুম পাই গ'লোঁ। তো এইটো হ'ল ফাৰ্ষ্ট ইয়েৰৰ ৰুম। চাওক ফাৰ্ষ্ট ইয়েৰৰ ৰুম। আমি এবাৰ ছেকেণ্ড ইয়েৰৰ ৰুম চাম। তো গাইজ, ওচৰতে আছে এইটো ছেকেণ্ড ইয়েৰৰ ৰুম। এইটো আমাৰ ৰুম হয়, এইটো হয় আমাৰ ৰুম। তো এইটো চাই লওক। তো ফ্ৰেণ্ডছ, মই ৰুমকেইটা আপোনালোকক দেখালোৱে, চিনাকি কৰি দিলোঁৱে। তো গোটেইখিনি দেখালোঁ। এইবাৰ আমি বিদায় মিটিঙত বহিম, ক্লাছ 10ৰ বিদায় মিটিঙত বহিম। অলপকৈ বহি কিনে আপোনালোকক দেখাম, মিটিংখন দেখাম আপোনালোকক অকণমান। দেখাই কিনে আমি নেক্সট ক্লাছ 10ৰ ল'ৰা ছোৱালীখিনি এবাৰ দেখাম আপোনালোকক, ষ্টুডেণ্টখিনি দেখাম। দেখাই কিনে আমি বিদায় ল'ম। তো ফ্ৰেণ্ডছ, আমি বিদায় মিটিঙত যাম এতিয়া। আপোনালোকে চাই থাকক। তো ফ্ৰেণ্ডছ, সকলো দেখালোঁ আৰু নেদেখাওঁ। তো বৰ্তমান আমি আমাৰ ফিল্ডত আছোঁ। তো সকলোৱে আছে, ফটো উঠি আছে, গ্ৰুপ ফটো উঠি আছে। তাৰপিছত ৰুমত আছে কেইটামান, তেনেকুৱাই আজি লাষ্ট সিহঁতৰ। তো আমিও পাই আহিছোঁ বাৰু তেনেকুৱা। তো অলপ মনটো বেয়া লাগে ন, সেইটো হয় বাৰু, জানো অলপ দুখ লাগে। তো এইখন স্কুল এৰি কিনে যাব লগা যেতিয়া হয়। তো ক্লাছ 10 এক্সাম দি কিনে আকৌ আমি ইয়াতে নাম লগালোঁ, ইয়াতে পঢ়িলোঁ। তো এইবাৰ আমাৰ বেছিদিন নাই, আমাৰো বিদায় আহি আছে ক্লাছ 12ৰ। তো তেতিয়া আৰু দুখ লাগিব। তো ক্লাছ 6ৰ পৰাই পঢ়িলোঁ, 6ৰ পৰাই পঢ়ি কিনে
এতিয়া বিদায় যেতিয়া ল'ব লগা হ'ব ন তেতিয়াতো বেয়া লাগিবই ন ক্লাছ 6ৰ পৰা পঢ়িছোঁ ইয়াত তো সকলো ছাৰ বাইদেউৰ মৰম পাইছোঁ তো ছাৰ বাইদেউৰ মৰম পাহৰিব নোৱাৰোঁ তো ফ্ৰেণ্ডছ এতিয়া আমি ঘৰলৈ যাওঁ তো ক্লাছ 10টোৱে থাকিব আমি বাকীসকল ছুটি হ'ল আমাৰ কলেজো ছুটি হ'ল তো ভিডিঅ'টোৰ কাৰণে মই এইখিনিৰ পৰা থাকিলোঁ মোৰ লোককেইজনৰ লগত থাকিলোঁ আপোনালোকক দেখাবৰ কাৰণে থাকিলোঁ পাথৰঘাট স্কুলখন আপোনালোকক দেখাবৰ কাৰণে থাকিলোঁ বিদায়টো কেনেকুৱা হয় আপোনালোকক দেখাবলৈ এবাৰ চেষ্টা কৰিলোঁ সেইকাৰণে থাকিলোঁ তো পাৰালৈ দেখালোঁ আপোনালোকক আৰু নেক্সট আগৰখিনি আপোনালোকক দেখাব নোৱাৰিম তো যিহেতু আমাৰ ছুটি হ'লে তো পাৰাখিনি আপোনালোকক দেখালোঁ তো ফ্ৰেণ্ডছ বেয়া নাপাব আৰু বেছিকৈ দেখাব নোৱাৰিম তো অতি সোনকালে নেক্সট ভিডিঅ' আহিব তেতিয়ালৈ বাই বাই ফ্ৰেণ্ডছ আৰু ভিডিঅ'টো যদি ভাল লাগিলে বিদায়টো যদি ভাল লাগিলে তো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আশা থাকিল তো ফ্ৰেণ্ডছ বাই অতি সোনকালে নেক্সট ভিডিঅ' লগ পাম লাভ ইউ ফ্ৰেণ্ডছ বাই